वाइड एंगल तो ভাল নাই আমি এটা সৰু সজাইলে গৈ আছো আৰু আজি মোৰ ফাৰ্স্ট মাৰাথন এক্সপেৰিয়েন্স আমাৰ একেলগতে ফাৰ্স্ট মাৰাথন এক্সপেৰিয়েন্স এয়া সৰু সজাই পাইছোহি আৰু ইয়াৰ পৰাই আৰম্ভ হ'ব আমাৰ SBI গ্ৰীণ মাৰাথন লেটস গো way towards holding area what that is I welcome you to SBI Green Marathon in collaboration with Mirchi is Hot. Good morning, guys! মাৰাথন স্টাৰ্ট হৈ গ'ল আৰু আমাৰ ৰুটটো আছিল সৰু সজাইৰ পৰা বশিষ্ঠ চাৰিআলি তাৰপিছত আকৌ ৰিটাৰ্ণ হৈ লখৰালৈকে আছিলে তাৰপিছত ৰিটাৰ্ণ হৈ আকৌ আমি ষ্টেডিয়াম পাব লাগিব যেনেদৰে 5 কিলোমিটাৰ কমপ্লিটেড মাৰাথন কমপ্লিট কৰি আমি তাতে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিলোঁ পোহা উপমা তাৰপিছত চুজি হালৱা তাৰপিছত আমি ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ বহুদিনৰ পৰা ৰেচিপি ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ যিহেতু বিয়াও গ'ল আৰু বিয়াৰ পাছৰ ব্যস্ততাৰখিনি কথাটো সকলোৱে জানেই এতিয়া নতুন জেগাত নতুন ঘৰত এটা নতুন ছেটআপ বনাম বুলি ভাবিছোঁ যিদৰে মোৰ আগৰ তাত ঘৰটো আছিল এটা ছেটআপ আচলতে ভিডিঅ'বিলাক কৰিবলৈ সুবিধা হয় ছেটআপটো থাকিলে আৰু আজি তাকে সেই গোটেই বস্তুখিনি অলপ ঠিক ঠাক কৰিম আৰু ৰুমটো দেউতাই অলৰেডি ৰেডি কৰি থৈছে ধুনীয়াকৈ ৰং চং কৰি আৰু তাৰপাছত এটা সৰু শ্বুট এটা আছে আজি ক'ত যাম কি কথা সকলোখিনি আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'ত এইটোৱে হৈছে মোৰ নতুন ভিডিঅ' শ্বুট কৰা ৰুমটো ধুনীয়াকৈ দেউতাই চব ঠিক ঠাক কৰি থৈ দিছে এখন টেবুলখনো ধুনীয়াকৈ ৰং কৰি থৈ দিছে কিন্তু ওপৰত মই ৱালপেপাৰ এখন লগাম আৰু এয়া ৱালপেপাৰ মোৰ আগৰ টেবুলখনৰ নিচিনাই মই এমাজনৰ পৰাই অৰ্ডাৰ কৰিছোঁ আৰু এইটো বক্স আজি আনবক্স কৰিছোঁ গোটেই বস্তুখিনি মোৰ আগৰ কিচেনৰ হয় সেইখিনি ধুনীয়াকৈ লৈ আহিছিলোঁ গোটেই বস্তুখিনি আজি চাফা কৰি ঠিক ঠাক কৰিব লাগিব এই কাপটো পিছে মোক গিফ্ট কৰিছিলে আয়েশাই আৰু এই কাপটো মই আনিছিলোঁ টাৱাঙৰ পৰা এইটো এটা য়েল্লো আৰু এটা আছে এইটো ব্লু বস্তুবোৰ কাৰ্টুনতে ভৰাই ৰাখিছিলোঁ যদিও পুৰা ধুলি ধুলি হৈ আছে এইখিনি মোৰ সৰু সুৰা কালেকশ্যন কিছুমান গিফ্ট কৰা কিছুমান নিজে কিনা আৰু এইবাৰ বিয়াত বহুত ধুনীয়া দুটা গিফ্ট পালোঁ এই দুখন ৱাল প্লেট ভাইটি এটা বনাই দিছে সি বহুত ধুনীয়া ধুনীয়া হেণ্ডক্ৰাফটেড আইটেমছবিলাক বনাই থাকে ধুনীয়া ধুনীয়া ডেকৰ ডিজাইনবিলাক দেখুৱাই থাকে ইনষ্টাগ্ৰামতো আছে DIY by জিত বুলি আপোনালোকে চাব পাৰিব এই দুখন ৱাল হেংগিং হিচাপে পিছফালে বেকড্ৰপত মই ব্যৱহাৰ কৰিম ইফালে মানুহজনকো কামত লগাই দিছোঁ আৰু আজি বহুত ধুনীয়া বস্তু এটা বিচাৰি পালোঁ এই লেম্পটো আগৰ দিনত সকলোৰে ঘৰত আছিল নিশ্চয় সৰু থাকোঁতে আমি জ্বলোৱা হৈছিলে আৰু আজিকালি প্ৰায় নেদেখাৰ নিচিনা হৈছে মই বহুত দিনৰ মূৰতহে ইয়াত এটা বিচাৰি পালোঁ আৰু এইটো ধুনীয়াকৈ ৰং চং কৰি এটা মানে ভিণ্টেজ লুক এটা আহি যাব সেইকাৰণে বহুত ভাল লাগিছে মোৰ বস্তুটো এনেকুৱালে মোৰ এতিয়া ইয়াতে দেখিছোঁ আমাৰ ঘৰবিলাকতো ভাঙিছে এতিয়া এইটো অলপ খালী খালী হৈ আছে ইয়াত কিবা কিবি ভৰাব লাগিব বস্তু वेलकम टू माय यूट्यूब चैनल ৰুমৰ বস্তুবোৰ ঠিক ঠাক কৰি মই ওলাই আহিলোঁ শ্বুট এটা আছে বুলি কৈছিলোঁ যে তালৈকে গৈ আছোঁ এতিয়া আৰু শ্বুটিংটো আছে জু তিনিআলিৰ ওচৰত যিহেতু দূৰ হয় মই অকণমান সোনকালে ওলাই আহিছোঁ ফাইনেলি এয়া পালোহি
তাৰ পাছতে এয়া গোটেই সেটআপখিনি হৈ আছে ইয়াত শুটিঙৰ গোটেই বস্তুবোৰ ৰেডি কৰি থকা হৈছে আৰু ইয়া দেখি গমে পাইছে এটো হৈছে ৰেঙনি চেনেলৰ কাৰণে এটা শ্ব' হ'ব মোৰ পাকঘৰ মোৰ সোৱাদ সেই কুকিং শ্ব'টোৰে আজি প্ৰথম এপিসোডটো শুট কৰা হ'ব ইয়া দেখিছে সকলোবোৰ নিজৰ নিজৰ কামত ব্যস্ত চাৰিওফালে সবে নিজৰ নিজৰ ভাগে লাগি আছে কিচেনটো ধুনীয়াকৈ সেটআপ কৰা হৈছে আৰু এই শ্ব'টোৰ মেইন হোষ্ট জন হ'ব শেফ অতুল লকৰদা তেওঁ ইতিমধ্যে আহি পাইছেহি আৰু তেওঁৰ লগতে এই প্ৰথম এপিসোডটোত মই অকনমান আসলতে বেছি সময় নহয় অকনমান সময়হে ওলাম गणपति बप्पा मोरया Action! এয়া শুটিং স্টাৰ্ট হৈ গৈছে মুকু অলপ টাচ আপ দি দিলে This is for you. Thank you, sir. And this is for you, ma'am. ধুনীয়াকৈ আমাৰ শ্বুটটো শেষ হ'ল আৰু এনেকুৱা প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ মোৰ কেমেৰাৰ সন্মুখত অলপ চলপ নাৰ্ভাছো কৰিছোঁ কিন্তু তথাপি অতুল দাই বহুত মানে কমফৰ্টেবলি গোটেইখিনি হোৱাত সহায় কৰিলে এণ্ড থেংকছ টু মিথুবা ফৰ দিছ অপৰচুনিটি আপোনালোকেও এই কুকিং শ্ব'টোত অংশগ্ৰহণ কৰিব পাৰিব সবিশেষ জানিবলৈ চাই থাকক আপোনালোকে ৰেঙনি চেনেলত গোটেইখিনি ডিটেইলছ আপোনালোকে পাব বিশেষকৈ যিসকলে কুকিং কৰি ভাল পায় তেওঁলোকৰ কাৰণে এইটো বহুত ভাল অপৰচুনিটি তো পাৰ্টিচিপেট কৰিবলৈ একদম নাপাহৰিব